নমস্কাৰ সকলোকে মই আপোনাৰ আজি কেইদিনমান আগত মানে কি সিদিনা আপোনাৰ মই ফেচবুকত এটা ভিডিঅ' দিছিলোঁ যে মই কিছুমান সমস্যাৰ ওপৰত মাত মাতিম আপোনাৰ গতিকে মই সেই সমস্যাসমূহৰ ওপৰত আপোনাৰ আজি মানে কি অলপ টাইম পাইছোঁ সেই গতিকে মই আজি বজাৰলৈ যাই আপোনাৰ মূল্য বৃদ্ধি যেহেতু আমাৰ বৰ্তমান চলি আছে বহুত সেইখিনি আজি মই আপোনাৰ অলপমান সেয়া কৰিম মানে চাম আৰু কিয় মূল্য বৃদ্ধি হৈছে মই বজাৰত যাই তাৰ সঠিক মানে কি আৰু বিষয়টো মই উত্থাপন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যেন ভিডিঅ'টো চাই জাষ্ট আৰম্ভ কৰিছোঁ মই এইমাত্ৰ মই যাওঁ আপোনালোকে মোৰ লগত থাকিব বাই নমস্কাৰ সকলোকে বৰ্তমান মই আহি গণেশগুৰি বজাৰত আহি পাইছোঁ মানে মই ইয়াতে অলপমান চব্জি পাতিৰ দাম কেনেকুৱা চলি আছে তাৰ ওপৰত মই এটা মানে কি আৰু এইটো বনাইছোঁ ব্লগটো মানে সুধিম এওঁলোকক মানে কেনেকুৱা বৰ্তমান আলু পিঁয়াজ এইবিলাকৰ দাম কেনেকুৱা চলি আছে বৰ্তমান সেইখিনি আপোনাৰ আহক আমি এওঁলোকৰ লগত অলপ কথা পাতোঁ হয় জিকা দাম আছে এতিয়া চিজন স্কোৱাছ বন্ধাকবি ফুলকবি বেঙেনা এইবিলাকৰ দাম কমি আছে ডেইলি 5 টকা 10 টকা ডেইলি কমি আছে হয় পিঁয়াজটো এতিয়া নাই পিঁয়াজ 40 আছে 60 টকা আছে 55 আছে 55 আছিলে পৰহিলৈ মানে পিঁয়াজটো বৰ্তমান কি মাৰ্কেটত এভেইলেবল নহয় নেকি পিঁয়াজ নাই বগা পিঁয়াজটো আছে বগা পিঁয়াজটো মই আমি বিক্ৰী নকৰা হয় বগা পিঁয়াজটো আছে এইটো নাই মানে বিলাহী কিমান চলি আছে দাদা 60 কেজি আৰু পটল মানে ধৰক সকলো বস্তুবিলাকৰ দাম বৰ্তমান 60 চলি আছে আপোনাৰ কিলো ফুলকবি 40 হৈছে হয় হয় মানে কোনোবা ক্ষেত্ৰত বাঢ়িছে যদিও কোনোবা চব্জি কমিও আছে আপোনাৰ সেইটো হয় আপোনাৰ এনে কেতিয়ালৈকে আপোনাৰ সম্ভাৱনা এটা চব্জিৰ দাম কমাৰ মানে এনেকুৱা আমাৰ ডেইলি কমি আছে ন আপুনি সহযোগ কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ দাদা নমস্কাৰ মই আপোনাৰ বৰ্তমান গণেশগুৰিতে আছোঁ আপোনাক মাস্কখন পিন্ধি লৈছোঁ যিহেতু জনসমাগম আছে আপোনালোকে সকলেও মাস্ক পৰিধান কৰিব যেতিয়া জনসমাগম ঠাইত যাব কিয়নো কৰোণাৰ পৰা আমি এতিয়াও বিপদমুক্ত নহয় সেই গতিকে আপোনাৰ আৰু মই গণেশগুৰিৰ ভিতৰৰ মাৰ্কেটত মই বৰ্তমান অলপমান চাই ল'লোঁ কেনেকুৱা পৰিস্থিতি কেনেকুৱা চলি আছে বৰ্তমান মই যাই আছোঁ আপোনাৰ গোপাল বজাৰৰ যিখন বজাৰ তাতে বহে তাতে আপোনাৰ অলপমান মই চাম আপোনাৰ কেনেকুৱা দাম নিৰ্ধাৰণ কৰা হৈছে আমাৰ চব্জি পাতিৰ ওপৰত যিহেতু মূল্য বৃদ্ধি আমাক সকলোকে জুৰুলা কৰি পেলাইছে সেই গতিকে মই এই বিষয়টোৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মই আগ্ৰহ কৰিছোঁ আপোনালোকে যেন ভিডিঅ'টো সঁহাৰি দিয়ে চাব বাছ সেইখিনিয়ে বলকচোন আৰু আগত যাওঁ কেনেকুৱা সঁহাৰি পাওঁ হয় মই আপোনাৰ গণেশগুৰিৰে এটা সদা ব্যস্ত অঞ্চলৰ আপোনাৰ চব্জি দোকান এখনত মানে আছোঁ আপোনাৰ ইয়াৰে পদপথত মই দাদাহঁতৰ পৰা জানিম বৰ্তমান কেনেকুৱা চলি আছে আপোনাৰ দাম দাদা বৰ্তমান বেঙেনা কিমান চলি আছে বেঙেনা 30 টকা আৰু আপোনাৰ ফুলকবি 30 গাজৰ আপোনাৰ 50 টকা কিলো গাজৰ কিমান চলি আছে 50 ঠিক আছে বাৰু আপোনাৰ আৰু আপোনাৰ আলু পিঁয়াজটো নাৰাখে পিঁয়াজ বৰ্তমান মাৰ্কেটত এভেইলেবল আছেনে আছে ন পিঁয়াজ আমাৰ আনো জিএমচি নুঠাই আমাৰ পিঁয়াজ মানে ৰাইজক খোৱাব 20 টকা কিলো পিঁয়াজ জিএমচি যদি হামলা নকৰে জিএমচি যদি হামলা কৰে 30 টকা খোৱাব নোৱাৰিম চৰকাৰে ৰাইজে যদি জিএমচি যদি মোক দিগদাৰি নকৰে মই 30 টকা কিলো খোৱাব পাৰিম ইমানটো হেৰি লাইন আছে আলু পিঁয়াজ শ্বিলঙলৈকে আগ্ৰালৈকে চব 30 টকা কিলো খোৱাব পাৰিম জিএমচি দিগদাৰি নকৰে এতিয়া আর জিএমসি মানে কেনেকুৱা দিগদাৰি মানে মাল চাল লৈ যায়গে মাল চাল আমাৰ জনে স্থায়ী কৰি দিয়ে জাগানি যদি স্থায়ী কৰি দিয়ে জিএমচি দিগদাৰি নকৰে তেতিয়াহ'লে আমাৰ দাম কমত তাতছে দাম কমত কম হয় যিকোনো চব্জি আছে তাতছে দাম কমত কম তেতিয়া মই আমাৰ কিলোত 2 টকাকৈ লাভ কৰিলে হ'ব হয় আমাক যদি চৰকাৰে যদি ইমানে কৈ দিয়ক এইটো পাৰ্মানেণ্ট কৰি দিব লাগে মানে আপোনালোকে এই দোকানখন আৰু মানে এইখিনি ইয়াতে বহাব পাৰে পাৰ্মানেণ্ট কৰি দিয়ে আমাৰ চিন্তা নাই কিন্তু আমাক পাৰ্মানেণ্ট কৰি দিব লাগে চৰকাৰ যোনো হওক আমাৰ দেশৰ দৰকাৰ নাই কিন্তু আমাক পাৰ্মানেণ্ট যদি কৰে জিএমচি দিগদাৰি নকৰে হামলা নকৰে তেতিয়াহ'লে আমাক আলু পিঁয়াজ 30 টকাৰ ওপৰত যিকোনো চব্জিৰ দাম নলওঁ ইমানটো মানে আমাৰ চেষ্টা কৰিম আৰু তাতছে কমত
ঠিক আছে আপোনাৰ লাও কেনেকৈ দি আছে লাও আমাৰ 10 টকা পিছ এটাত 10 টকা এটা 10 টকা ইমান কমত ইমান বলো কি আমাক যদি জিএমচি যদি দিগদাৰি নকৰে আৰু কম ৰাজ্য আগবঢ়াম আৰু দাম কমত 10 টকা পিছ ঠিক মানে আছে 100 টকাৰ এক বেগ চব্জি ল'ব পাৰে অঁ এনেকৈ কৈ দিম যে মোক যদি জিএমচি দিগদাৰি নকৰে মই এইটোৱে চৰকাৰ তাতে জিএমচি দিগদাৰি নকৰে ঠিক আছে বাৰু এইটো আপোনাৰ যদি ভিডিঅ'টো তেওঁলোকে চাই চৰকাৰে তেতিয়াহ'লে তেওঁলোকে নিজে ভাবিব জনসাধাৰণৰ কিনে কিটো ভাল আপোনাৰ কমত পাব হয় হয় পইচা নাই হয় পইচা কাৰোতে নাই কাৰণে হয় হয় ডাইৰেক্ট মাল আনো হয় মানে ৰাইজে কমত পায় হয় যদি চৰকাৰে যদি আমাক দিগদাৰি নকৰে সেইটো কাৰণে ৰাইজে কমত পাব পাৰিব ঠিক আছে আপোনালোকৰ পৰা এইখিনি সঁহাৰি পাই যথেষ্ট মোৰ ভাল লাগিল আপোনালোকে চলি থাকক এনেকৈ আৰু যদি এই ভিডিঅ'টো কেনেবাকৈ চৰকাৰে চাই আপোনাৰ তেতিয়াহ'লে যদি অলপ জনসাধাৰণৰ কথা ভাবি তেওঁলোকে যদি অলপ চাই আপোনাৰ সেইখিনি আপোনাৰ সকলোৰে বাবে ৰেহাই হ'ব অকল জিএমচি আমাক দিগদাৰি কৰিব মানা কৰিব কিন্তু আমাৰ ৰাইজৰ কমত কম আৰু ঠিক আছে নোৱাৰিম হয় চব্জি ল'লে আমাৰতো আমাৰ ফেমিলি আছে না হয় হয় 1 টকা 2 টকাকৈ লাভ কৰিলে আমাৰ বেছি নালাগে দিনত 200 টকা হাজিৰা হ'লেও হয় ঠিক আছে বেলেগৰ নিচিনা আমাৰ ভাড়া নাই যদি জিএমচি দিগদাৰি নকৰে আৰু ৰাইজক মই আগবঢ়াম কমত খোৱাকৈ ঠিক আছে 100 টকাত এক বেগ চব্জি আহে আলু পিঁয়াজ 30 টকা কিলো খুৱাব পাৰিম যদি জিএমচি দিগদাৰি নকৰে সেইটো আগবঢ়াব পাৰিম আৰু ঠিক আছে ধন্যবাদ তোমালোকৰ সকলোকে ধন্যবাদ মই দেখা পাইছোঁ আপোনালোকে সদা ব্যস্ত ভিৰ অঞ্চলত মই আছোঁ বৰ্তমান গণেশগুৰি আপোনাৰ এইখিনি আমাৰ জানে আপোনালোকে সকলোৱে জেগাখিনি ইয়াতে আপোনাৰ বহুত কমত তেওঁলোকে চব্জি দি আছে আপোনাৰ লাও যিটো আমাৰ এইবিলাক দোকানত 50-60 টকা চলি থাকে ইয়াতে আপোনাৰ 10 টকাত পাৰ পিচ এটাত দি আছে আপোনাৰ গতিকে এওঁলোকে কিছুমান কথা ক'লে তেওঁলোকে আগবঢ়ালে তেওঁলোকৰ মতামত গতিকে যদি চৰকাৰ প্ৰশাসনে এই আৰু জিএমচি প্ৰশাসনে যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে যদি কিবা এটা ব্যৱস্থা কৰিব পাৰি ইয়াৰ সেয়া তেওঁলোকক মই নকওঁ তেওঁলোকে ভালদৰে জানে কিটো ভাল কি ভাল কিন্তু তেওঁলোকে যদি সকলোৰে জনসাধাৰণৰ যদি ভাবি চাই অলপমান তেতিয়াহ'লে এওঁলোকেওতো সৰু সুৰাকৈ এনেকৈ চলি আছে আপোনাৰ গতিকে অনুৰোধ চৰকাৰ প্ৰশাসনলৈ যাতে অলপ মানুহৰ কথা ভাবি কিনে আপোনাৰ কামবিলাক কৰে আপোনাৰ যিটো ভাল হয় সকলোৰে বাবে আমি বৰ্তমান মূল্য বৃদ্ধিত বহুত জুৰুলা হৈ পৰিছোঁ সেইবাবে এনেকৈ আগবাঢ়ি আহিব লগা হৈছে ভিডিঅ' বনোৱাৰ বাবে সেয়েহে আপোনাৰ মই অনুৰোধ কৰিছোঁ চৰকাৰ প্ৰশাসনে যদি কিবা কৰিব পাৰে কৰিব এনেকুৱা সস্তাত পালে সকলোৰে ভাল হয় আপোনাৰ যিটো আপোনাৰ 30 টকা চলি আছে ক'ৰবাত মাতিব 70-60 সেইটো বহুত মানে কি হাৰাচমেণ্ট হয় আপোনাৰ সেই গতিকে আৰু বিশেষ কৰি আমাৰ মধ্যমবৰ্গৰ বাবে বহুত মানে কি চলা বহুত টান হৈ পৰিছে এনেকুৱা যদি এনেকুৱা অলপমান সঁহাৰি পাওঁ বস্তু বা আমি অলপ যদি কমত পাওঁ সেইখিনিও আমাৰ বাবে বহুত ৰেহাই হ'ব গতিকে বাই চাই থাকিব মোৰ চেনেল মৃগেন ডেকা বাই